फारियै नायथ'ना जाबोदों तामुलपुर विधानसभा बियाबनि उफ्रा बिसायख'थिनि राजखान्थियारि महरा। बे बाराव इमानुएल मुसाहारिखौ सोंखारिदों मोनसे समनि लोगो बिपिएफ दैदेनगिरि बिटिसिनि बारग' मावफुं सोद्रोमा 28 नम्बर तामुलपुर विधानसभा बियाबनि उदां बिजाथि गणेश कछारिया। गणेश कछारि बिथाङा इमानुएल मुसाहारिखौ सोंखारिनानै बुङोदि बिपिएफखौ इमानुएल मुसाहारिया खहा खालामदों आरो बियो सासे गाद्दार मानसि। बिजेपि हान्जानिफ्राय टिकेट मोनैनि हाग्रामा महिलारिजों सोमोन्दो खालामदोंमोन, नाथाय बे खाबुखौ बिथाङा मोनासै। उदां बिजाथि महरै गेलेब्लाबो इमानुएल मुसाहारिया देरहानो हाया होन्नाबो गणेश कछारि बिथाङा बुंबावो। ইমানুৱেল মুছাহাৰী বিজেপিৰ পৰা টিকেট দাবীদাৰ আছিলে। তেখেতে এটা সময়ত বিপিএফ দলৰ সাধাৰণ সম্পাদক আছিল। হয়তো এইটোৱে তেখেতৰ কাৰণে পাপ নিচিনা মই লাগিছে। সেইটো ইমানুৱেল মুছাহাৰীৰ পাপ লাগিছে। তেখেতে যোৱা বিটিচি নিৰ্বাচনৰ আগে আগে বিপিএফ দল ত্যাগ কৰি পেলাই বিজেপিত যোগদান কৰিছিল আৰু বিটিচি নিৰ্বাচনত তেখেত যোৱাৰ পিছত আমি বিপিএফ দলে প্ৰায় 3টামান সমষ্টিত ইফেক্ট হৈছিল। ইয়াৰ কাৰণে বিপিএফ দলে চৰকাৰ গঠন কৰিব পৰা নাই। গতিকে ইমানুৱেল মুছাহাৰীও অলপ গাদ্দাৰ ধৰণৰ মানুহ, গাদ্দাৰ। তেখেতৰ কাৰণে আমি বিটিচিত আমি নিৰ্বাচনত 3টামান মানে সমষ্টিত আমি অলপ ভোট কম পালোঁ। হিচাপত আমি হাগ্ৰামা মহিলাই ডাঙৰীয়ে বিটিচিত চিট হ'ব নোৱাৰিলে আৰু তেখেতে বিজেপিত যায় যি আশা কৰিছিল, তেখেতে তামোলপুৰ বিধানসভা সমষ্টিত মানে নিৰ্বাচনত মানে বিজেপিৰ পৰা টিকেট পাব বুলি তেখেতে আশা কৰিছিল। তেখেতে বিজেপিয়ে তেখেতক মানে টিকেট নিদিলে আৰু তেখেতে আজি ইণ্ডিপেণ্ডেণ্ট খেলিব লগা হৈছে। তেখেতে মই ভাবোঁ তেখেতে তামোলপুৰ বিধানসভা সমষ্টিত ভোট নাপাব আৰু তেখেতে মানে বিপিএফ দলৰ মানে ভোটাৰটো আশা কৰি পেলাই এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। এটা সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে তেখেতে বেয়া সমালোচনা কৰিছিল। আজি হাগ্ৰামা মহিলাৰীৰ ওচৰত চাপিবৰ কাৰণে বহুত চেষ্টা কৰিছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ এগেইনষ্ট কয় আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক তেখেতে প্ৰশংসা কৰে। এইটো দুৰ্ভাগ্যজনক। तामुलपुर बियाबाव बिपिएफ हान्जा बिजाथि होआखैब्लाबो उदां बिजाथि महरै बादायगोन। बियाबाव बिपिएफनि मावथिफोरखौ खौसे खालामनानै लाखिनायनि सार्थआव आं बिसायख'थि गेलेगोन होनना गणेश कछारि बिथाङा फोरमायो। थांनाय विधानसभा बियाबाव बिजेपिआ बिपिएफनि बिजाथिखौ हाइजेक खालामनायाव बिपिएफनि बिजाथि गैयै जादोंमोन। थेवब्लाबो बिपिएफआ 46,000 भट मोन्दोंमोन, नाथाय बे बाराव आङो 60,000निबो बांसिन भट मोनगोन होनना फोरमायो गणेश कछारि बिथाङा। মইতো সকলোৰে ভোট পাম। ইণ্ডিপেণ্ডেণ্ট হ'ল যেতিয়া মই সকলোৰে মানে আজি বিজেপিয়ে হওক, ইউ পি পি এলে হওক, মানে গণসুৰক্ষা পাৰ্টীয়ে হওক, কংগ্ৰেছে হওক, এইবিলাক ৰাজনীতি দলক বেয়া পোৱা মানুহৰ মই ভোট পাম। গতিকে সকলোৰ ভোট পাম। এতিয়া পাৰ্টি হ'লে এটা পাৰ্টীৰ যিবিলাক ছাপৰ্টাৰ তেখেতৰ পায়, কিন্তু ইণ্ডিপেণ্ডেণ্টত ইয়াত কোনো বাধা নাই। ৰঞ্জা খুংগুৰ বসুমতাৰীক আমাৰ বিপিএফ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আৰু তেখেতে প্ৰাৰ্থিত্ব অলৰেডি মানে স্ক্ৰুটিনি হোৱাৰ পিছত তেখেতক বিজেপিয়ে হাইজেক কৰি লৈ গৈছিল, ইমানুৱেল মুছাহাৰী লৈ গৈছিল। তাৰপিছত আমাৰ দলে কি কৰিম কি নকৰিম উগুল থুগুল হৈ আছিল। তাৰ মাজতে আমি ডিষ্ট্ৰিক্ট কমিটিয়ে আলোচনা কৰি পেলাই আমি ডিচিশ্যন লৈছোঁ যে আমিতো প্ৰাৰ্থীক ভোট নিদিয়ে, আমি নিৰ্বাচনত প্ৰতীকতহে ভোট দিম। গতিকে সেই সময়ত আমাৰ নাঙল বিপিএফ দলৰ নাঙলটো প্ৰতীকটো নিশ্চিত হৈছিল। সেইকাৰণে আমি এই নাঙলৰ প্ৰতীকতে আমি নিৰ্বাচন খেলিলোঁ আৰু সেই নিৰ্বাচনত আমি তামোলপুৰ বিধানসভা সমষ্টিত 46,000 চামথিং আমি ভোট পাইছোঁ, য'ত আমি চাপাগুৰি, বৰমা, পানেৰী তাত আমাৰ কেণ্ডিডেট আছিল। তাতকৈ আমি তামোলপুৰত বেছি ভোট পাইছোঁ। কেণ্ডিডেট নোহোৱাকৈ আমি এইখিনি ভোট পাইছোঁ। গতিকে তামোলপুৰত বিপিএফ দলৰ বহুখিনি শক্তি আছে। এইবাৰ কিন্তু কেণ্ডিডেট থাকিল, নাঙল নাই। সমস্যাটো একে। যোৱাবাৰ নাঙল আছিল, কেণ্ডিডেট নাই। এইবাৰ কেণ্ডিডেট আছে, নাঙল নাই। গতিকে তাৰে মাজত ৰাইজে
মোক আকলি ল'ব বুলি মই বহুত বিশ্বাস এটা আছে গতিকে মই নিৰ্বাচনত জিকি যাম মই বৰ্তমানৰ BPF হাৰিলেও BPF জিকিলেও BPF মই ইণ্ডিপেণ্ডেণ্ট জিকিলেও মই BPFতে থাকিম BPF দল হিচাপে এইবাৰ তামোলপুৰত আমাৰ মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াই প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে কিবা নিশ্চয় কিবা এটা অসুবিধা আছে কিন্তু আমাক বাধাও দিয়া নাই তামোলপুৰত নিৰ্বাচন খেলাৰ কাৰণে ইনষ্ট্ৰাকশ্যনো দিয়া নাই আৰু বাধাও নিদিলে তাৰপিছত আমাৰ তামোলপুৰ জিলাৰ অন্তৰ্গত বা তামোলপুৰ সমষ্টিৰ অন্তৰ্গত যিবিলাক আমাৰ BPF দলৰ ভোটাৰ্ছ আছে এইবিলাকে ভোট দিবলৈ জাগা নোহোৱা কাৰণে মই ভাবিলোঁ আৰু আমি যদি ইলেকশ্যন নেখেলাকৈ থাকে মই ভাবিছোঁ অহা 4 বছৰ পিছত BTC নিৰ্বাচন আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিম বিশেষকৈ মোৰ শুক্লাই চাৰপাঙত মই যদি এবাৰ ইলেকশ্যন নেখেলে বা গৈবাৰীয়ে হওক নাগজুলিয়ে হওক দৰঙাজুলিত আমাৰ BPF দলৰ আগন্তুক 2025ত হ'বলগীয়া BTC যিটো নিৰ্বাচন ইয়াত ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব কিয় আমাৰ ভোটাৰবিলাকে চেডিল বিলিয়ে হ'ব কোনোবাই যাব কংগ্ৰেছত কোনোবা যাব UPPলত কোনোবা যাব গণ সুৰক্ষা পাৰ্টিত কোনোবা যাব কোনোবা নিৰ্দলীয় প্ৰাৰ্থীৰ লগত গতিকে চেডিলি বেডিলি হ'ব এইটো লক্ষ্য ৰাখি দলৰ শক্তিটো মই যদিও BPF দলৰ প্ৰাৰ্থী নহয় তথাপিও আমাৰ যিবিলাক ভোটাৰ BPFও ভাল পোৱা ভোটাৰ এই ভোটাৰক আমি একগোট কৰি ৰাখিবৰ কাৰণে মই নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু ইতিমধ্যে তামোলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 4টা ব্লক কমিটি BPF আছে জিলা কমিটি আছে তেখেতসকলৰ লগত মই ভালকৈ যোগাযোগ ৰাখি ফালে আমাৰ ভোটাৰসকলক একগোট কৰি ৰাখিবৰ কাৰণে মই নিৰ্বাচন খেলিছোঁ আৰু আজি যিখিনি মই আশা দেখিছোঁ অকল এইবাৰ আমি প্ৰাৰ্থী মই BPFৰ যদিও নহয় নাঙলক বেয়া পোৱা মানুহবিলাকো আজি এটা সময়ত নাঙলক দেখিলে কিছুমানে ভোট নিদিয়ে কিন্তু BPF দলৰ যিমান আমাৰ ভোটাৰ আছে নাঙলক দেখিলে একদম নাঙলক দেখিলে ভোট দিব আহে নাঙল নেদেখিলে মানুহ হয়তো ভোট মাইনাছ অলপ হ'ব পাৰে কিন্তু নাঙল নোহোৱাকৈও আকৌ বিভিন্ন প্ৰান্তৰ পৰা যিবিলাক UPPলক বেয়া পোৱা ভোট যিবিলাক ইমানুৱেল মোছাহাৰীক বেয়া পোৱা ভোট আজি UPPলক ভাল নোপোৱা অনাবড়ো যিবিলাক হেৰি আছে ভোটাৰ আছে ঠিক তেনেকৈ কোনো কেণ্ডিডেটক ভাল নোপোৱা যিবিলাক ভোটাৰ আছে এইবিলাক ভোটাৰৰ ৰেছপন্স মই পাই আহিছোঁ মই আশা ৰাখিছোঁ তামোলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন সমস্যা আছে যাতায়াতৰ সমস্যা এতিয়াও আছে খোৱা পানীৰ সমস্যা এতিয়াও বহুখিনি আছে ঠিক তেনেকৈ আজি বিভিন্ন বিদ্যালয় ঘৰ হওক কৃষকসকলৰ বিভিন্ন সমস্যা এতিয়াও আছে যুৱক যুৱতীবিলাকে বহুত নিবনুৱা সমস্যা আছে জীয়াই থকাৰ কাৰণে বিভিন্ন যুৱক যুৱতীসকলক কেনেকৈ সংস্থাপন কৰিব পাৰে সেইবিলাক আগত এই সমস্যাটো ৰাখি পেলাই এইবিলাক কেনেকৈ সমাধান কৰিব পাৰে এইবিলাকক লৈ মই আজি তামোলপুৰ বিধানসভা সমষ্টিত নিৰ্দলীয়ভাৱে প্ৰাৰ্থী মই থিয় হৈছোঁ আৰু সকলো জাতি বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বী ৰাইজৰ ভোট মই আশা ৰাখিছোঁ অহা 16 তাৰিখে প্ৰতীকটো হ'ব আমি পাম সেই প্ৰতীক পোৱাৰ লগে লগে ৰাইজৰ ওচৰত মই জনাম মোৰ প্ৰতীকটো কি হ'ব ইণ্ডিপেণ্ডেণ্ট হিচাপে এই প্ৰতীকতে যিয়ে প্ৰতীক নাপাওক এই প্ৰতীকতে সকলোৱে যাতে ভোট দিব এইটো মই আশা ৰাখিছোঁ বাক্সানিफ्राय दीपक कुमार पाठक इनसाइड एनी बर'